এটা দিয়াই দি আছো দেন মই ভাবিছো মোৰ কাৰণে 1 লাখ টকা এটা বহুত ডাঙৰ এমাউণ্ট হয় 1 লাখ টকাৰ কাম দিব 10 মিনিটত অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা বৈশ্যক হয়তো আপোনালোকে সকলোৱে চিনি পায় প্ৰিয়ংকা বৈশ্যৰ লগত এনেকুৱা হ'ব বুলি ভবা নাছিলো বলিউডৰ দৰেও এতিয়া বাৰু অসমতো মানুহক কিনিবলৈ চেষ্টা কৰি আছে নেকি বাৰু আমাৰ সকলোৰে জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা বৈশ্যৰ লগত আচলতে কোনে যৌন নিৰ্দিষ্ট কাম কৰিবলৈ চেষ্টা কৰিছিল সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম বন্ধুসকল আপোনালোকেও যদি প্ৰিয়ংকা বৈশ্যক ভাল পায় তেনে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব 1 মিনিটত 1 লাখ টকাৰ দিয়াৰ প্ৰস্তাৱ ৰাখিছিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা বৈশ্যলৈ ইয়াৰ বিষয়ে প্ৰিয়ংকা বৈশ্যইনো আচলতে কি ক'লে সবিশেষ আপোনালোকে এইখিনি চাওক তাৰপিছত মই ক'লো যে ঠিক আছে আপুনি আহক লগ পাই মোক কওক বা কি কথা আছিলে আপুনি কওক বন্ধুসকল মানুহে আচলতে এনেকুৱা কাম কেনেকৈ কৰিব পাৰে সঁচাকৈ এটা বহুত নিৰ্দিষ্ট কাম গতিকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো এনেকুৱা ভিডিঅ'বোৰ মই আপলোড কৰিবলৈ চেষ্টা কৰোঁ ধন্যবাদ